নমস্কাৰ বন্ধুসকল, জবটেক আসাম চেনেলত সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ৰিজাল্টৰ আপডেট, কাট অফ মাৰ্ক আৰু অন্য আন কিছুমান তথ্য। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ অনুৰোধ থাকিলে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। তো বন্ধুসকল, পোনপ্ৰথমে মই আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পেজলৈ গৈছোঁ, অফিচিয়েল পেজত গৈ পেলাই আপোনালোকক মই দেখাব বিচাৰিছোঁ যে ৰিজাল্টৰ আপডেট। মই প্ৰথমতে সেৱা অনলাইনত গৈছোঁ। বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আসাম গ্ৰেড 3-4 মেৰিট লিষ্ট। ইয়াতে চাওক, কোনো ধৰণৰ আপডেট নাইকিয়া, গভৰ্ণমেণ্টৰ তাৰিখ উল্লেখ কৰা নাই। গতিকে এটা কথা আপোনালোকে জানি ৰাখক, যেতিয়া গভৰ্ণমেণ্টে ৰিজাল্টটো দিব অন্ততঃ 2-3 দিন পূৰ্বে আপোনালোকক জাননী দিব। ইয়াতে চাওক 30 তাৰিখৰ আপডেট, ইয়াতে কোনো ৰিজাল্টৰ কথা উল্লেখ কৰা নাই। গতিকে আপোনালোকে কিছুমান ইউটিউব চেনেলে ৰিজাল্ট আহি গ'ল, কিবা হ'ল, অমুক ভচুক বহুত কিবা কিবি দি আছে। গতিকে আপোনালোকে সেইবিলাকত মন নিদি পেলাই আপোনালোকে গভৰ্ণমেণ্টৰ ৰিজাল্ট কেতিয়া দিব তাৰ ডেটৰ কাৰণে ৱেইট কৰক আৰু আৰামছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকক যাতে আপোনালোকৰ নামটো লিষ্টত, মেৰিট লিষ্টত আহে। এতিয়া বন্ধুসকল, আপোনালোকৰ কাট অফ মাৰ্কৰ বিষয়ে অলপ ক'বলৈ গৈ আছোঁ। কাট অফ মাৰ্কটো কেনেধৰণৰ হ'ব? কাট অফ মাৰ্কটো গভৰ্ণমেণ্টে বহুত কমাই দিছে আৰু ময়ে এটা অফিচিয়েল ৱেবছাইটৰ পৰা কালেক্ট কৰি পেলাই দিছিলোঁ যে কাট অফ মাৰ্ক বহুত হ'ব। গতিকে সেইটোও নহয়, সেইটোৰ কাৰণে আপোনালোকক চৰি। আৰু এতিয়া যিটো প্ৰকাশ পাইছে কাট অফ মাৰ্ক, সেইটো কাট অফ মাৰ্কটোৰ বিষয়ে আপোনালোকক জনোৱাৰ আগতে ইয়াতে ষ্টেটাছটো চাওক, ৰিজাল্ট ষ্টেটাছ। ইয়াতে একোৱেই নাইকিয়া, এভেইলেবল চুন বুলি দেখাই আছে। চাওক, কাট অফ মাৰ্কটো দেখাইছোঁ। 8 পাছৰ যিসমূহ আছিলে জেনেৰেল কাষ্টৰ 55 to 60, EWSৰ 52 to 57, OBC 48 to 53, etc. 10 পাছৰ চাওক, এইখিনি ইয়াতে উল্লেখ কৰা আছে। ড্ৰাইভাৰ পোষ্টত কিন্তু একেবাৰে কমাই দিলে কাট অফ মাৰ্ক। গ্ৰেজুৱেশ্যনৰ কাৰণেও দিলে 70 to 75, আৰু যদি আপোনাৰ OBC আছে তেতিয়াহ'লে 65 to 70, আৰু যদি আপোনাৰ ফিমেল হয় ফিমেলৰ কাৰণে বহুত সুবিধা কৰি দিছে। গতিকে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, লাইক কৰিব, আৰু এতিয়াও যদি শ্বেয়াৰ কৰা নাই প্লিজ শ্বেয়াৰ কৰিব। আৰু এটা কথা আপোনালোকক জনাই ৰাখোঁ, যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে এনেধৰণৰ কুৱেশ্যন এনচাৰেই হওক বা অফিচিয়েল কিবা এডভাৰটাইজমেণ্টেই হওক, জব ৰিলেটেড সকলো ধৰণৰ ভিডিঅ' আপলোড কৰা হয়। প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। জয় আই অসম।